চিমনাবস্তি খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, কৰিতল ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু উলনি সামূহিক স্বাস্থ্যকেন্দ্ৰত আজি স্বাস্থ্য সেৱা উৎসৱ উদযাপন কৰা পৰিলক্ষিত হয়। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰবল নেতৃত্বত স্বাস্থ্য আৰু কল্যাণ বিভাগে 6 এপ্ৰিলৰ পৰা 8 এপ্ৰিল 2023লৈকে গুণোৎসৱৰ আৰ্হিত স্বাস্থ্য সেৱা উৎসৱ আয়োজন কৰিছে। এই উৎসৱৰ জৰিয়তে স্বাস্থ্য সেৱাত থাকি আসোঁৱাহ ত্ৰুটিসমূহ দূৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰি ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানসমূহক উন্নতকৰণ কৰি জনসাধাৰণৰ হকে স্বাস্থ্য সেৱা কৰা। তাৰে পৰিপ্ৰেক্ষিতত আজি এটিকৈ সুকীয়া উচ্চ পদস্থ বিষয়া আহি চিমনাবস্তি স্বাস্থ্যকেন্দ্ৰ, কৰিতল স্বাস্থ্যকেন্দ্ৰ আৰু উলনি স্বাস্থ্যকেন্দ্ৰত উপস্থিত হৈ স্বাস্থ্য সম্বন্ধীয় বিভিন্ন পেৰামিটাৰসমূহ পুংখানুপুংখভাৱে পৰ্যবেক্ষণ কৰা দেখা যায়। আজিৰ এই কাৰ্যসূচীত মুখ্য স্বাস্থ্য বিষয়া ডক্টৰ পঞ্চম কুমাৰ বৰা ডাঙৰীয়া, BPM চাইফুৰ ৰহমান ডাঙৰীয়া, BCM বৰেণ্য হাজৰিকা ডাঙৰীয়া, ABPM দেৱজিৎ বৰা ডাঙৰীয়া প্ৰমুখ্যে চিকিৎসক, ANM, GNM আৰু সমূহ স্বাস্থ্যকৰ্মীয়ে সহযোগিতা আগবঢ়ায়।